উভতি আহিছোঁ এই বিশেষ অনুষ্ঠানলৈ আৰু এই অনুষ্ঠান আপোনালোকৰ ইতিমধ্যে অৱগত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ লগতে দুলীয়াজান আঞ্চলিক সমিতিৰ সহযোগত দুলীয়াজান আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা দুলীয়া আঞ্চলিক আমচু আৰু দুলীয়াজানবাসী ৰাইজৰ মাজেৰে আজি আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ আৰু প্ৰথমতে মই কম মাত্ৰ 2টা দিনৰ ভিতৰত এখন ডাঙৰ এই অনুষ্ঠান আয়োজন কৰিছে এওঁলোকে মই ভাবোঁ এক সৰু কথা নহয় আৰু সমগ্ৰ ৰাইজ তেনেকৈ আগবাঢ়ি আহিছে আৰু এই সমগ্ৰ কথা আমাৰ মূল মানুহজনে ক'ব পাৰিব কেনেকুৱা অনুভৱ আজি ৰাইজ সকলো ওলাই আহিছে আৰু এটা ভাল কাম বোকাৰ পদুমক এখন মঞ্চ যিহেতু আজি আমি অতি কম সময়ৰ ভিতৰতে এখন মঞ্চ বনাইছিলোঁ আৰু ইয়াত আজি দুলীয়ানবাসী আহি আজি বোকাৰ পদুমক যি সহায় জনাইছে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে আমাৰ সহযোগী দল আৰু এই প্ৰগ্ৰেমটো যাতে অসমৰ সকলো ৰাইজে যাতে গ্ৰহণ কৰি এই কণমানি ল'ৰা ছোৱালীখিনিক যাতে মৰম স্নেহ দিয়ে তাকেই আমি কামনা কৰিছোঁ টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই কাৰোবাক পালে খুব ভাল লাগিব কোন আছে কেনে অনুভৱ আজি আসাম টক্সৰ ফালৰ পৰা দল সংগঠন লগতে সংবাদদাতাসকল আমাক সকলোৱে সহযোগিতা কৰি আজি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত বিশেষভাৱে যি অনুপ্ৰেৰণা সাহস যোগালে আমাৰ সকলোৱে শ্ৰদ্ধাৰ অনুপম দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইটা সংগঠনৰ তৰফৰ পৰা অনাগত দিনত আমি সদায় আপোনালোকৰ সাহস প্ৰেৰণা আৰু আশীৰ্বাদ আমি কামনা কৰিছোঁ আপোনালোকৰ এই জয়যাত্ৰা অব্যাহত থাকক তাকে কামনা কৰিছোঁ অনুষ্ঠান চলি থাকিব কেইবাটাও সুন্দৰ সুন্দৰ গীত জাতীয় জীৱনৰ অস্তিত্বৰ সময় আৰু এই সময়খিনিত আমি কিছু স্বদেশ প্ৰেমৰ গীত বোকাৰ পদুমৰ পৰা শুনিবলৈ চেষ্টা কৰিছোঁ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ পৰা যুৱক আছে মই তেওঁৰ মতামতো জানিব বিচাৰিম কেনে লাগিছে আজি মনটো একদম হাঁহি আছে খুব ফূৰ্তি লাগিছে খুব ভাল লাগিছে আজি আসামটক ধন্যবাদ দিব জনাব বিচাৰিছোঁ আমি অনুপম চক্ৰৱৰ্তী দাদাক যিহেতু এই বোকাৰ পদুম অনুষ্ঠান জৰিয়তে লুকাই থকা যি প্ৰতিভাক তেওঁলোকে যি এটা প্লেটফৰ্ম দিয়া ব্যৱস্থা কৰিছে খুবেই শলাগ ল'বলগীয়া আৰু অনাগত দিনকলৈ এনেধৰণৰ অনুষ্ঠানটি যাতে চলাই থাকক তাৰে আমি কামনা কৰিছোঁ ধন্যবাদ নিশ্চয় আমচুৰ তৰফৰ থেংক ইউ অনুপ দা বহুত ভাল লাগে আপুনি ইমান ডাঙৰ প্ৰগ্ৰাম লৈছে আসাম টক্সক দুদিনত আপোনালোকে কৰি দেখুৱাল থেংক ইউ অনুপ দা দুদিনৰ কাৰণে কৰাৰ কাৰণে আপোনাৰ সহযোগ হ'ল বুজি পাইছে আমি বহুত ভাল লাগিছে আৰু এই ল'ৰাবোৰ আগবঢ়াই লৈ আহিছে আপুনি আমাৰ তাৰ কাৰণে আমি আপোনাৰ লগত থাকিম এনি টাইম বহুত বহুত ধন্যবাদ ভাল লাগিছে নিশ্চয় ভাল লাগিছে আপোনাৰ আসাম টক্সক মই ধন্যবাদ জনাইছোঁ মই আজি এমাহমান আগত বাহাৰুলক এটা স্থানত পাইছোঁ আমি ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা বছৰে বছৰে 5,000 টকাৰ প্ৰতিশ্ৰুতি দিছোঁ আপুনি যে ঘোষণা কৰিলে ট্ৰাষ্টৰ কাৰণে আমি জিলা সমিতিয়ে প্ৰত্যেক বছৰে এটা স্কলাৰশ্বিপৰ কাৰণে 7জনীকে আমি নিশ্চয় আমাৰ আমচুৰ তৰফৰ পৰা এক অনুদান আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ নিশ্চয় আজি মই যেতিয়া দুলীয়াজানত এই অনুষ্ঠান কৰিবলৈ আহিছিলোঁ তাৰ এগৰাকী কণ্ঠশিল্পী আপোনালোকৰ চিনাকি ময়ূৰী গগৈ মই আটাইবিলাক কণমানিক তালে লৈছিলোঁ আৰু বিচাৰিছিলোঁ যে এটা গান তুমি শিকাই দিয়া য'ত আমাৰ কণমানিহঁতে গাব আৰু অলপ পিছতে আপোনালোকক ময়ূৰী গগৈ সন্মুখলৈ আনিম আৰু ধুনীয়া গীত এটা একেলগে গাব কিন্তু স্বদেশ প্ৰেমৰ গীতৰ মাজত মই যাব বিচাৰিছোঁ আৰু বহুত আছে বহুতৰ মনৰ কথা আমি লৈ থাকিম কিন্তু স্বদেশ প্ৰেমৰ গীত এইবাৰ জিনুমণি বৰুৱাৰ কণ্ঠ Saki, Puhar
খুব সুন্দৰ আৰু স্বদেশ প্ৰেমৰ গীত লৈ এবাৰ ৰাজদ্বীপ আপোনালোকৰ সন্মুখত আৰু স্বদেশ প্ৰেমেই জাতীয় অস্তিত্বৰ সময় আহিছে আপোনালোকে সকলোৱে অনুভৱ কৰে ৰাজনৈতিক কিছু গতিধাৰাৰ কাৰণে আমি সমগ্ৰ অসমীয়া বিপাঙত পৰিছোঁ এই সময়ত আমি এক হোৱাৰ সময় সকলোৱে এক হোৱাৰ সময় আৰু এক হৈ আমি যুদ্ধ কৰাৰ সময় আৰু সেইবাবে বোকাৰ পদুমৰ নেতৃত্বত আপোনালোকৰ সন্মুখত মই স্বদেশ প্ৰেমৰ গীত আগবঢ়াইছোঁ আপোনালোকৰ সন্মুখত এইবাৰ ৰাজদ্বীপৰ স্বদেশ প্ৰেমৰ গীত ৰাজদ্বীপ তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু কোনো আহিবা আহি যুঁজিবা যুঁজি জিকিবা এই ডেকা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু কোনো আহিবা আহি যুঁজিবা যুঁজি জিকিবা এই ডেকা বন্ধু ধন্যবাদ এইবাৰ বন্দনা আৰু জিনুমণি বৰুৱাই একেলগে এটা স্বদেশ প্ৰেমৰ গীত গাব জয় মতি
দেখিছে কণ শিশুহঁত আহিছে শিশুৰ প্ৰতি শিশুৰ মৰম ই আটাইতকৈ ডাঙৰ কথা তোমালোক ইয়াতে উপস্থিত থাকা আমি একেলগে এটা গীত একেলগে গাম আহা একেলগে সময় আহা ইহঁতৰ লগত একেলগে এটা গীত একেলগে গাব লাগিব আহক আমি এটি গীত উপভোগ কৰি লওঁ এইবাৰ আকৌ কৌস্তৱ আৰু থুপিতৰা চাওদাং একেলগে জয় আই অসম জয় আই অসম জয় আই অসম গৈ মাথো চিঞৰিলে পাৰিবা জানো দেশ চিনিবলৈ মাথো চিঞৰিলে পাৰিবা জানো দেশ চিনিবলৈ জয় আই অসম জয় আই অসম জয় আই অসম গৈ মাথো চিঞৰিলে পাৰিবা জানো দেশ চিনিবলৈ মাথো চিঞৰিলে পাৰিবা জানো দেশ চিনিবলৈ দেখি যায় যায় জাতি যায় যায় ভাষা যায় যায় আনৰ হাতলৈ দেখি যায় যায় জাতি যায় যায় ভাষা যায় যায় আনৰ হাতলৈ হল 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 দেশ বচাবলৈ হল 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 দেশ বচাবলৈ বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম বৰণীয়া এখন কাপোৰ জাতীয় পতাকা আমাৰ জাতীয় পতাকা বয়ে কাপে পিন্ধাই এযোৰ কাপোৰ গাড়ী হানে খেলা ভনী মৰমে ভুলুৱা আৰু এখন কাপোৰ হলো ভনী মায়ে বয়ে দিয়া আমাৰ মায়ে বয়ে দিয়া আমাৰ মায়ে বয়ে দিয়া আমাৰ সেইখনে হ'ল ফুলাম গামোচা এনো এখন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই অসমীৰ কেঁচা কলিজা কোনে নোৱা ঠানিলে এনো এখন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই অসমীৰ কেঁচা কলিজা কোনে নোৱা ঠানিলে সিদিনাৰে ধৰি আই অসমী দুগালে দুফুলো যায় নিগৰি লুইটি পাৰ জ্বলিছে লুইটি পাৰ জ্বলিছে জুই জ্বলিছে লুইটি পাৰ জ্বলিছে জুই লুইটি পাৰ জ্বলিছে লুইটি পাৰ জ্বলিছে জুই লুইটি পাৰ জ্বলিছে লুইটি পাৰ জ্বলিছে খুব সুন্দৰ আৰু এটা বিৰতি লৈ লৈছো বিৰতিৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এই সুন্দৰ অনুষ্ঠানৰ মাজত আমাৰ মাজত মেচ কছাৰীসকল আহি উপস্থিত হৈছে তেওঁলোকৰ এটি ধুনীয়া নৃত্য আপোনালোকে উপভোগ কৰিবলৈ পাব এটা বিৰতি লৈছো বিৰতিৰ পিছত আকৌ এই সুন্দৰ অনুষ্ঠান